কেৰেলা আপোনালোকে বহুত ধৰণৰে খাই পাইছে। হয়তো এনেকুৱা ৰেচিপি একেবাৰে খোৱা নাই। বহুত টেষ্টি হয়। এবাৰ বনাই খাবচোন। বাৰে বাৰে খাবলৈ মন যাব। ইয়াতে মই লৈছোঁ 4টা কেৰেলা। ভালদৰে ধুই লৈছোঁ। এতিয়া এইকেইটা ৰুকনিৰে ৰুকি ল'ম। কেৰেলাবিলাক কুমলীয়া হৈ আছে। গুটিবিলাকো কুমলীয়া হৈ আছে। গতিকে মই গুটিবিলাক পেলোৱা নাই। গোটেইখিনি একেলগে ৰুকি দিছোঁ। কেৰেলাখিনি মোৰ ৰুকা হৈ গ'ল। এতিয়া মই ইয়াতে আধা চামুচ নিমখ দিছোঁ। গোটেইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। ইয়াৰ ফলত কি হ'ব? তিতা পানীটো ওলাব। এতিয়া এইখিনি 10 মিনিট থৈ দিম। আহক এতিয়া আমি বাকীখিনি যোগাৰ কৰোঁ। কেৰাহীত মই দিছোঁ আধা চামুচ ফুৰণ, আধা চামুচ জিৰা, 2 চামুচ দিছোঁ মুগৰ দাইল। ইয়াতে 2টা দিছোঁ শুকান জলকীয়া, 2টা তেজপাত। এইখিনি এতিয়া মই 2-3 মিনিট ভাজি ল'ম। এতিয়া এইখিনিত ধুনীয়া এটা কালাৰ আহিব। ভাজা হৈ গ'ল এইখিনি। এতিয়া আমি এইখিনি মিক্সিত গুড়ি কৰি ল'ম। ভাজি লোৱাৰ কাৰণে আমাৰ চেণ্টটো ধুনীয়া আহিব। মিক্সিত আমি গুড়ি কৰি ল'লোঁ। চাওক ধুনীয়াকৈ গুড়ি হৈছে। এতিয়া আমি এই কেৰেলাখিনি তিতা পানীটো উলিয়াই দিম। এনেকৈ তিতা পানীটো অকণমান উলিয়াই দিলে তেতিয়া কেৰেলাটোৰ তিতা অকণমান কমি যায়। তথাপি অকণমান থাকেই। এই চব্জিটো আপোনালোকে সপ্তাহত এদিন খাবই, কাৰণ শৰীৰৰ বাবে এই তিতাটো বহুত উপকাৰী। এইখিনি আমি এতিয়া অলপমান ভাজি ল'ম। মই কেৰাহীত ডাঙৰ চামুচেৰে এচামুচ ৰিফাইন দিছোঁ। ৰিফাইনখিনি গৰম হ'ল। এইখিনি মই এতিয়া ভাজি ল'ম। নিমখ সানি থোৱাৰ বাবে আমি ইয়াতে নিমখ দিয়া নাই। এইখিনি আমাৰ ভাজা হৈ গ'ল। এতিয়া আমি এইখিনি বেলেগ বাচনত কাঢ়ি থ'ম। অকণমান আমি কেৰাহীটো ধুই ল'ম এতিয়া। চাফা কৰি ল'ব লাগিব। ইয়াতে মই আকৌ 2 চামুচ ৰিফাইন দিছোঁ। জিৰা দিছোঁ আধা চামুচ ডাঙৰ চামুচেৰে। এতিয়া মই সৰু সৰুকৈ কাটিছোঁ নহৰু ডাঙৰ চাইজৰ এটা। এইখিনি ভাজি ল'ম যাতে কালাৰটো ভাল হয়। নহৰুৰ কালাৰ এটা আহিব। আমাৰ নহৰুখিনি ভাজা হ'ল। ধুনীয়া কালাৰ আহিছে, দেখিছে নহয়? পিঁয়াজ এটা কাটি দিছোঁ, সৰু সৰুকৈ কাটিছোঁ। এইখিনি একেলগে ভাজিম নহৰুৰ লগত। দুয়োটা কালাৰ একেলগে আহিব। এতিয়া মই ইয়াতে দিম বিলাহী। বিলাহীও মই সৰু সৰুকৈয়ে কাটিছোঁ। গোটেইখিনি একেলগে মিক্স হৈ যাব।
ইয়াতে মই নিমখ দিছোঁ আধা চামুচ। আধা চামুচ জিৰা ধনিয়া পাউডাৰ একেলগে মিক্স কৰি দিছোঁ। আধা চামুচ দিছোঁ কাশ্মীৰী মিৰ্চ। আধা চামুচ দিছোঁ হালধি। আধা চামুচ দিছোঁ গৰম মছলা। কেঁচা জলকীয়া দুটা মই ফালি দিছোঁ। অকণমান জ্বলা জ্বলা হ'লে ভাল লাগে। বেছি জ্বলা দিয়া নাই। এতিয়া এইখিনি 2 মিনিটৰ কাৰণে মই ঢাকি দিছোঁ। এতিয়া ইয়াতে মই সৰু সৰুকৈ আলু দিছোঁ 7-8টা মান। আপোনালোকে ডাঙৰ আলুও দিব পাৰে। সৰু সৰুকৈ কাটি দিব। মোৰ সৰু আলু কেইটামান আছিল, সেইকাৰণে মই সৰু আলু কেইটাই দিছোঁ। এতিয়া এইখিনি 2 মিনিট ঢাকি দিম। এতিয়া চাওক আলুখিনি সিজিছে চাগে। এতিয়া ইয়াতে মই পানী অকণমান দিছোঁ, কাৰণ আলুটো ভালদৰে সিজিব লাগিব। এতিয়া মই আকৌ এইখিনি ঢাকি দিছোঁ। এইখিনি মই 2-3 মিনিটমান ঢাকি দিম। ধুনীয়া কালাৰ আহিছে নহয়, দেখিছেনে? আমি তেতিয়া মছলাখিনি মুগৰ দাইলৰ লগত যে বনাই থৈছিলোঁ, তাৰে মই 2 চামুচ দিম। মই অকণমান বেছিকৈ বনাইছোঁ, কাৰণ মই পিছত বনোৱা ৰেচিপিটো দিব পাৰিম। এতিয়া মই 2 চামুচে দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি দিছোঁ। লাহে লাহে আমাৰ গোট মাৰিছে। কালাৰটো ধুনীয়া হৈছে একেবাৰে। এতিয়া ইয়াতে মই ভাজি থোৱা কেৰেলাখিনি দিছোঁ। এইখিনি এতিয়া মই বেছি সময় ভাজিব নালাগে। মোৰ আগতে ভাজি থৈছোঁ কেৰেলাখিনি। এতিয়া মই গোটাইখিনি মিক্স কৰি দিম। একেবাৰে শুকান শুকান হৈছে। এইখিনি আমি 2-3 মিনিটমান ভাজিম, তেতিয়াহে টেষ্টটো ভাল আহিব। এক গিলাচ আমি ইয়াতে পানী দিম। এইখিনি এতিয়া আমি ভালদৰে মিহলাই দিম। সদায় আপোনালোকে চব্জি বনালে পানী দিয়াৰ পিছত অলপ বেছিকৈ উতলালে চব্জিটো টেষ্ট হয়। অকণমান পানী লাগিব। ইয়াতে মই অকণমান আকৌ পানী দিছোঁ। এতিয়া এইখিনি মই 2-3 মিনিটমান আকৌ ঢাকি দিম। ধুনীয়াকৈ উতলিছে। অকণমান আৰু উতলাব লাগিব। আলু সিজিছে নে নাই আমি চাইছোঁ। অকণমান টাইট হৈ আছে চাগে। আৰু অকণমান উতলালে আলুটো সিজি যাব। চব্জি হৈ গ'ল আমাৰ। ইয়াতে আমি ধনিয়া পাত সৰু সৰুকৈ কাটি দিছোঁ। আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।